আজি এক ব্যক্তিক্ৰমী এক প্ৰচেষ্টা য'ত অবিদ্যাতনিক সাধাৰণ জ্ঞান নৰ লগতে মনোৰঞ্জনৰ হেঁপাহেৰে আমি তিনিচুকীয়াৰ কেইজনমান বন্ধুসৱৰ সৈতে আমি টেট শিক্ষকৰ স্কুল বিৰতিৰ মুহূৰ্তত আমি সূৰ্য পাহাৰ মহাপীঠস্থান দৰ্শন আৰু টুক্ৰেশ্বৰী মন্দিৰ দৰ্শনৰ বাবে আমি আনন্দ মনেৰে আমি যাত্ৰা আৰম্ভ কৰিলোঁ, য'ত আমি অনুভৱ কৰিবলৈ ইচ্ছুক হৈছিলোঁ সূৰ্য পাহাৰৰ এই মধ্যযুগৰ শিলেৰে খোদিত ভাস্কৰ্য শিল্প আৰু য'ত হিন্দু, বৌদ্ধ, জৈন আদি ধৰ্ম সম্বলিত মহামিলনৰ তীৰ্থপীঠ হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ। এয়া আমি সূৰ্য পাহাৰত সংগ্ৰহালয়ত ইয়াৰ পিছতে শিলেৰে আবৃত থকা আকাশীগংগাৰ এই শিলৰ সুৰংগৰ দুৱাৰেদি আমি আকাশীগংগাৰ সেই পবিত্ৰ স্থানটি দৰ্শনৰ বাবে আমি প্ৰৱেশ কৰিলোঁ, য'ত আকাশৰ পৰা নিগৰিত হোৱা এই পানীকেই আকাশীগংগা বুলি জনা যায়, য'ত মহাদেৱৰ প্ৰসাদ হিচাপে সকলো ভক্তকে এই পবিত্ৰ জল আগবঢ়োৱা হয়। পবিত্ৰ হৈ আছে পানীটো ন? লৰচৰ নাই, কেতিয়াবা নুশুকাই চাগে ন? এইটো পানীটো পবিত্ৰ সূৰ্য পাহাৰ স্থানখন বিষ্ণুপীঠ আৰু মহাদেৱৰ এটা স্থান, য'ত নেকি 1000 কিলোমিটাৰ ব্যৱধানত গোৱালপাৰাৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত আৰু সৈনিক স্কুলৰ প্ৰায় 5 কিলোমিটাৰ ওচৰত অৱস্থিত এই সূৰ্য পীঠ স্থানখনত 99,999টা শিৱলিংগ শিলৰ খোদিত হোৱাৰ এই আশ্চৰ্য পটভূমিৰ বাবে ভক্তসকলে ইয়াত ভ্ৰমণৰ বাবে মন মেলে। এয়া হৈছে বৌদ্ধৰ স্তূপ। ইয়াৰ দৰ্শনৰ পিছতে আমি জৈন ধৰ্মাৱলম্বীৰ এই পাহাৰৰ খোদিত এই গুহাটোৰ ভিতৰত আমি ভ্ৰমণৰ বাবে আগবাঢ়িবলৈ মনস্থ কৰিলোঁ। এইটোৱে হৈছে জৈন ধৰ্মাৱলম্বী লোকৰ শিলত খোদিত এটা ভাস্কৰ্য শিল্প। তাৰপিছত এয়া হৈছে শ্ৰী শ্ৰী টুক্ৰেশ্বৰী মন্দিৰ, য'ত এই কটকটীৰ জৰিয়তে আমি শিখৰলৈ প্ৰৱেশ কৰিছোঁ আৰু আমি ইয়াত বান্দৰ পৰিলক্ষিত হৈছিলোঁ, য'ত নেকি আমি এই বান্দৰসকলক আমি প্ৰসাদ হিচাপে কল সকলোৱে প্ৰদান কৰিছিলোঁ। এটি হৈছে শ্ৰী টুক্ৰেশ্বৰী মন্দিৰ, পৰ্বতৰ শিখৰত থকা এই মন্দিৰ। য'ত নেকি ইয়াত প্ৰতিদিনে ভক্তসকলে বান্দৰসকলক প্ৰসাদ হিচাপে কল বিতৰণ কৰে। আমি এনে ধৰণৰ কটকটীৰ জৰিয়তে আমি ওপৰলৈ
ভ্ৰমণৰ বাবে যোৱা হৈছিল আৰু তেনেকৈ আমি তললৈ নমোৱা এই কটকটীৰ দৃশ্য। ইয়াত বলি বিধান প্ৰথা কৰা হয়। ইয়াত মহাদেৱ শিৱ আৰু মহাপাৰ্বতীৰ তীৰ্থস্থান, য'ত নেকি পাৰ্বতীৰ জিভাৰ এটি অংশ ইয়াত পৰি এই টুক্ৰেশ্বৰী মন্দিৰটি স্থাপিত হোৱা বুলি জনা যায়। তেনেকৈ আমি সূৰ্য পাহাৰ আৰু টুক্ৰেশ্বৰী মন্দিৰ দৰ্শনৰ এই চুটি ভিডিঅ'টি সকলোৰে বাবে দাঙি ধৰা হ'ল।